আমি সকলো সময়তে আশা কৰা কামটো যাতে আশা কৰা মতে পূৰ্ণ হয় তাকেই বিচাৰোঁ, কিন্তু সকলো সময়তে আমাৰ লগত এনেকুৱা নহয়। আৰু যদি সেইটো উইক পাৰ্চন হয়, তাৰ লগত যদি যুদ্ধ কৰাৰ সাহস নাথাকে, তেনেহ'লে সেইজন এনেকুৱা পৰিস্থিতিত হাৰ মানিবলগীয়া হয়, কাৰণ সেইজন যিটো ভাবিছিল সেইটো ইয়াৰ বিপৰীতে হৈছে। কিন্তু যদি তুমি ছাকচেছফুল গ্ৰেট কিবা কৰিব বিচৰা, তেনেহ'লে সেইটো তোমাক জনা উচিত যে পৃথিৱীৰ সকলো ছাকচেছফুল মানুহৰ মাজত এটা কথা বেছি কমন হয়, যে সেইসকল কেতিয়াও হাৰ মানি লোৱা নাছিল। পৰিস্থিতি যিমানেই বেয়া নহওক কিয় কেতিয়াও হাৰ মানি লোৱা নাছিল। অসফলতা সেই ব্যক্তিসকলৰ মাজত যিমানে আহে সিমানে যুদ্ধ কৰে, কেতিয়াও হাৰ মানি নলয়। তুমি তোমাৰ সন্মুখত এনেকুৱা বহুতো মানুহ চাব পাৰিবা যিসকলে তোমাক বুজাব তুমি এইটো কৰিব নোৱাৰিবা, তোমাৰ সৈতে এইটো হ'ব নোৱাৰে। কিন্তু এটা স্মল ৰিজন, এটা সৰু কাৰণ, তোমাৰ ভিতৰত এনেকুৱা অনুভৱ হয় যে মই এইটো কৰিব পাৰিম। আৰু ছাকচেছফুল পিপুলবোৰে সকলো সময়তে এইটো কথাটোৰ ওপৰত বেছি ফ'কাছ কৰে। তেনেকুৱা এজন মানুহ আছিল ৱল্ট ডিজনী। এটা সময়ত ৱল্ট ডিজনী এটা বাতৰি কাকতত কাম কৰি আছিল। এদিন সেই কোম্পানীৰ এডিটৰ ৱল্ট ডিজনীক সেই কোম্পানীৰ পৰা ওলোৱাই দিছিল আৰু ৱল্ট ডিজনীক কয়, তোমাৰ কল্পনা শক্তি কম, তুমি কোনো বিষয়ক লৈ কল্পনা কৰিব নোৱাৰা, তোমাৰ ওচৰত কোনো ভাল আইডিয়া নাই। কিন্তু ৱল্ট ডিজনী হাৰ মানি লোৱা নাছিল। সেইবাবে বাতৰি কাকতৰ চাকৰিৰ পৰা ওলোৱাই আহে আৰু এটা নিজৰ কোম্পানী আৰম্ভ কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই কোম্পানীটো বন্ধ হৈ পৰে। সেই কোম্পানীটোৰ পৰা ছাকচেছ নেপালে। কিন্তু ৱল্ট ডিজনী এতিয়াও স্থিৰ হৈ থকা নাই আৰু তাৰ পিছতে তেখেতে নিজস্ব এটা ষ্টুডিঅ' আৰম্ভ কৰে। কিন্তু সেই ষ্টুডিঅ'ৰ প্ৰফিট ইমানেই কম হৈ থাকে যে সেইটো বন্ধ কৰিবলৈ ৱল্ট ডিজনী বাধ্য হৈ পৰে। তথাপিও ৱল্ট ডিজনী স্থিৰ হৈ থকা নাই, প্ৰচেষ্টা কৰি আগুৱাই গৈ আছিল। আৰু কিছুদিন পিছত আকৌ এটা ষ্টুডিঅ' আৰম্ভ কৰে মুভি ইণ্ডাষ্ট্ৰীৰ উদ্দেশ্যে। ষ্টুডিঅ' ভালকৈ চলি আছিল, কিন্তু ষ্টুডিঅ'ৰ এডিটৰে ৱল্ট ডিজনী প্ৰস্তুত কৰা সকলো কেৰেক্টাৰ চুৰ কৰি লৈছিল আৰু তেখেতে সকলো কৰ্মীক এডিটৰৰ পক্ষলৈ আনিবলৈ ধৰে। আৰু সেইজন এডিটৰে ৱল্ট ডিজনীক অফাৰ দিয়ে যে তুমি মোৰ ডাউনত কাম কৰা। এনেকুৱা এটা অৱস্থাত যদি অইন কোনো ব্যক্তি হ'লহেঁতেন, তেনেহ'লে নিজৰ বাসগৃহলৈ উভতি আহিলেহেঁতেন অথবা দৰমহা লৈ ডাউনত কাম কৰিব ধৰিলেহেঁতেন। গতিকে ৱল্ট ডিজনীৰ জীৱন কাহিনীয়ে বহুতো শিকায়। তাৰ ভিতৰত গুৰুত্বপূৰ্ণ কথা হ'ল কেতিয়াও হাৰ মানি লোৱা উচিত নহয়। সফলতাক ইমান ভাল পাব নালাগে, ইয়াতকৈ সফলতা পোৱাৰ প্ৰক্ৰিয়াটোক ভাল পোৱা উচিত। প্লেন ষ্ট্ৰং হোৱাটো বেছি দৰকাৰ। কিছুমান মানুহে কয় মই সফলতা হ'ব পৰা নাই কাৰণ মোৰ সন্মুখত বহুতো সমস্যা আছিল, মোৰ জীৱনৰ পৰিস্থিতি বহুতো বাধা আছিল, মোক সাহায্য কৰিব পৰা কোনো ব্যক্তি নাছিল, সেইবাবে মই সফলতা হ'ব পৰা নাই। তুমি আজি য'ত আছা, যি পৰিস্থিতিত আছা, সেইটো পূৰ্বতে তোমাৰ ডিচিশ্যনৰ কাৰণ। আজি যদি তুমি ছাকচেছ হোৱা নাই, তেনেহ'লে ইয়াৰ বিশেষ কাৰণ আছে। তোমাৰ ওপৰত নিজৰ বিশ্বাস তোমাৰ খুব কম আছিল। নিজৰ আইডিয়াটোৰ ওপৰত নিজৰ বিশ্বাস 100% দিব পৰা নাই। যদি তুমি তোমাৰ কামত 100% ইনপুট দি 100% আউটপুট বিচৰা, তেনেহ'লে সেইটো তোমাক কেতিয়াও সম্ভৱ নহয়। যদি তুমি 100% ৰেজাল্ট বিচৰা, তেনেহ'লে তোমাক 100% ইনপুটো দিব লাগিব। 100% চেষ্টা কৰিলে, নিজৰ ওপৰত বিশ্বাস থাকিলে, পৃথিৱীত এনেকুৱা কোনো কাম নাই যে তুমি কৰিব নোৱাৰা।